रायजो राजाफोरनि अनसायनायनि गेजेरजों जों खालाम हाबाय आरो दा जों दिसपुर सल' जात्रा बेखौ जों आराम्भ खालामदों। दिसपुराव थांनांगोन, 15 जन एमएलए थांनांगोन, 7 मन्त्रि मोननांगोन आरो बिटिसिखौ जों रोंगा मागा खालामनांगोन। सनानि बिटिसि जों बानायनांगोन। बिदा फंबाय अनलायनाय, सेंग्रा सिख्लाफोरखौ खामानि मोनहोनाय आरो बिभिन्न जाति जनगोष्ठीजों अनलायनाय लाबोनो बे हाबाफारिखौ जों लागासिनो दं। थुरिबारिनि एमसिएलएआ रिजिगनेसन होबाय नोंथांमोननि सरकार थासेयावबो। बे गावनि बेक्तिगत खोथा, बे मा सान्दों मा बुजिदों जेबो बुजिया। माने बिथाङा साननो हागौ एनडिएजों थाबाय मुस्लिमफ्रा खस्थ' मोनसिगोन, बाट बे नङा आरोखि। जोङो बयखौबो समानै लांनोसो दिनै बे खामानिखौ मावो। बिथाङा गाव बे खलिलुर रहमाननि आखलखौथ' मिथियागौ। मालाबा इन्डिपेन्डेन्ट गेलेयो देरहायो, मालाबा कंग्रेसआव थाङो, मालाबा इउपिपिएलआव थाङो। बेफोरबायदि मोख्रा चरित्रनि मानसिफ्रा खनले खनले नुजाबाय थायो आरो माने मोख्राया मोख्राखा, मानसिया मानसिखा। दा बेवहाय बिथाङा दिनै আমার দল ত্যাগ করেছে, আমার একো মানে কঠিন নহয়। এই বান্দৰৰ নিচিনা জাপ মাৰি থাকে, কেতিয়াবা ইণ্ডিপেণ্ডেণ্ট খেলি জিকি যায়, কেতিয়াবা কংগ্ৰেছত সোমায়, কেতিয়াবা ইউপিপিএলত। दा আজি খলিলুৰ ৰহমান ডাঙৰীয়া আজি পদত্যাগ কৰিছে, খুব ভাল হৈছে আমাৰ কাৰণে। তেনেকুৱা ব্যক্তি মানে এজন মানে যে কলংক ব্যক্তি বুলি আজি খাৰিব ক'ব লাগে। সরকার আমি গঠন কৰিছোঁ, আমি সরকার আহিবৰ কাৰণে আজি ৰহমান ডাঙৰীয়াক জিকাই দিছোঁ, আজি বুজি পোৱা নাই। হাগ্ৰামা মহিলাৰ ৰাজনীতি এখেত বুজি পোৱা নাই। এখেত বিষয়ে মানে ভাবিছে জানো ইয়াত মানে বিজেপিৰ লগত চৰকাৰ কৰিলে আমাৰ মুছলমানসকলক কষ্ট দিয়া হ'ব, এনেকুৱা নহয়। হাগ্ৰামা মহিলাই স্পষ্ট কৈছে ইয়াত বসবাস কৰা আজি মুছলমানসকলক কোনো ইয়াত মানে হাৰাশাস্তি কৰা নহ'ব। এছআৰ আজি বন্ধ কৰা হৈছে। আজি মুছলমানসকলক আজি ডিপথাৰত পৰা এনআৰচিৰ যি সমস্যা আছে এইটো দূৰ কৰিবৰ কাৰণে আমি কাম কৰিম। মাটিৰ পাট্টা দিয়া আমি আৰম্ভ কৰিছোঁ আৰু এইটো দি যাম। সকলো জাতি জনগোষ্ঠীৰ মাটিৰ পাট্টা পাব। যিসকল আজি 2005 চনত ভোটাৰ তালিকাত নাম আছে এখেতসকলক মাটিৰ অধিকাৰ দিয়া হ'ব। ইয়াত কোনো ভুল বুজাবুজি নাই। আমি সকলোৱে এক বিপিএফ ফেমিলি, বড়োলেণ্ডৰ ফেমিলি। ইয়াত মানে কাক বা হাৰাশাস্তি কৰা কি কৰা আমাৰ কোনো ইয়াত আমাৰ উদ্দেশ্য নাই। ইয়াৰ কাৰণে সকলোৱে আমাৰ মুছলমান ভাইসকলক বিপিএফ দলক ছাপোৰ্ট কৰিবৰ কাৰণে অনুৰোধ জনাইছোঁ।